নমস্কাৰ। আজি দুইজনীক ধৰিলোঁ গাঁৱত, তাৰমানে আমাৰ গাঁৱৰ পৰা অলপমান দূৰত দুইজনী ধৰিলোঁ লেতেৰা ভিডিঅ' আৰু ফটো দিয়া দুইজনী ভিডিঅ' আপোনালোকক মই কাইলৈ পোষ্ট কৰিম। মানুহকেইজনীৰ মুখখন নেদেখাওঁ কিয়নো মই তেওঁলোকক ভাইৰেল কৰিবলৈ নিবিচাৰোঁ, সমাজখন লেতেৰা কৰিবলৈ নিবিচাৰোঁ। অশ্লীল মানে যিবিলাকে অশ্লীল ভিডিঅ' বনাই আছে, যিবিলাকে পেট বুকু উলিয়াই ভিডিঅ' বনাই আছে, সেইসকলে সাৱধান হ'বলৈ মানে হৈ গ'ল। মানে এতিয়া বৰ্তমান এটা গ্ৰুপ মানে হেৰি কৰি আছে, বনাই আছে। অলৰেডি অকল কম দিনৰ ভিতৰতে গ্ৰুপটো ৰেডি হৈ যাব। বহুত কেইগৰাকী মহিলা গোট খাইছে আৰু এতিয়া সেই গ্ৰুপটো যদি বনি যায়, আপোনালোকে সাৱধান হৈ থাকিব। আৰু যিখিনিয়ে মানে অশ্লীল ভিডিঅ' ফটো বা আপলোডো কৰে বা কিবা কৰে, এই আৰু এটা ডবল মিনিঙৰ ভিডিঅ' যিবিলাক বনাই থাকে, যিবিলাক আমি শুনি বেয়া পাওঁ বা চাই ভাল নাপাওঁ বা কাৰোবাৰ আগত চাব নোৱাৰোঁ, এনেকুৱা ধৰণৰ যদি ফেচবুকত কোনোবাই এতিয়া আকৌ ভিডিঅ' বনাই থাকে, তেতিয়াহ'লে আপোনালোকে সাৱধান হৈ যাওক। প্ৰথমতে এবাৰ কোৱা যাব, ভালকৈ কোৱা যাব। যদি নামানে প্ৰশাসনৰ সহায় লোৱা হ'ব। যদি প্ৰশাসনে যদি একো একশ্যন নলয়, তেতিয়া কিন্তু সেই গ্ৰুপটো গৈ ঘৰত ওলাই যাব। ঘৰত ওলাই মানে আপোনালোকক ওচৰত যাব আৰু আপোনালোকৰ লগত কথা বতৰা পাতিব। যদি তেতিয়া নামানে, কিন্তু আপোনালোকৰ পেজটো উৰাই দিয়া যাব একেবাৰে। সেইটো তেনেকুৱা ধৰণৰ আলোচনা হৈ আছে। বৰ্তমান গ্ৰুপটো বনি আছে, বহু কেইগৰাকী মহিলা তাত জড়িত হৈ গৈছে। আৰু ময়ো আজি মেছেজটো কৰিছোঁ, ময়ো তাতে জইন হ'ম। ময়ো মানে তাতে যোগটো দিব লাগিব। আৰু কাৰণ এনেকুৱা সেইবিলাক যদি এতিয়া আমি মানে হেৰি নকৰোঁ, কিন্তু পিছলৈ বহুত বেছি আগবাঢ়ি গৈ থাকিব আৰু বেয়া পৰিস্থিতিলৈ গৈ থাকিব। গতিকে মই এনেই থুলমূলকৈ আৰু ভিডিঅ'টো আকাৰে আপোনালোকক জনাই দিছোঁ যে এতিয়াৰ পৰা অলপ সাৱধান হ'ব। আৰু সেইবিলাক ভিডিঅ' যিবিলাকে বনাই আছে, সেইবিলাকক বিশেষকৈ কথাটো জনাই দিছোঁ যে এনেকুৱা ভিডিঅ' এতিয়াৰ পৰা আৰু প্ৰায় 15 দিনমানৰ পিছৰ পৰা আপোনালোকে নিশ্চয় বনাব নোৱাৰিব। কাৰণ তাৰ কাৰণে সেইবিলাকৰ কাৰণে যুঁজিবৰ কাৰণে এটা গ্ৰুপ বনাই আছে। আৰু সেই গ্ৰুপটোৱে হয়তো আপোনালোকৰ লগত আলোচনা কৰিব। যদি আপোনালোকে নামানে, প্ৰশাসনৰ সহায় ল'ব। প্ৰশাসনৰ যদি কথাও আপোনালোকে হেৰি নকৰে, প্ৰশাসনে বা গুৰুত্ব নিদিলেও বা নিজে বুজাবলৈ চেষ্টা কৰিব। যদি নুবুজে, তেতিয়া আপোনালোকৰ পেজটো সম্পূৰ্ণৰূপে উৰাই দিয়া যাব, আপোনালোকৰ পেজটো নাইকিয়া কৰি দিয়া হ'ব। সেইটোৱে সিমানেই কথাখিনি আছিলে। যদি আপোনালোকে এই ক্ষেত্ৰত যদি আপোনালোকে মানে সহযোগ কৰিম বুলি ভাবে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব বা মেছেজ কৰিব পাৰিব। তেতিয়া সেই তাত সহযোগ কৰিলে আপোনালোকে মেছেজটো কৰি দিব। যদি আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিয়ক। কাৰণ ইয়াৰ লগত যদি সকলোৱে জড়িত বহুত এনেকুৱা ভাল ভিডিঅ' ক্ৰিয়েটৰ আছে, সিহঁতে হয়তো এনেকুৱা এই কথাবিলাক সদায় ভাবি থাকে যে এইবিলাক কেনেকৈ মানা কৰিম, কেনেকৈ প্ৰতিৰোধ কৰিম, কেনেকৈ মানে শেষ কৰিম, সেই কথাবিলাক সকলোৱে ভাবি থাকে, কিন্তু কৰিব পৰা নাই, তেনেকুৱা সুবিধাও পোৱা নাই। গতিকে আপোনালোকক জনাই দিওঁ যে মেছেজ এটা কৰিব। আমি কিবা এটা মানে সেই সকলোকে যোগ কৰি মানে গ্ৰুপটো অলপ বহল টাইপৰ ডাঙৰ কৰি এনেকুৱা এই ভিডিঅ' বনোৱা ক্ৰিয়েটৰবিলাকক ডবল মিনিং হওক, অশ্লীল ভিডিঅ' হওক, পেট বুকু উলিওৱা ভিডিঅ' ক্ৰিয়েটৰসকলক মানে আমি নাকি লগাব লাগিব। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে পাই যায়। যিবিলাকে গ্ৰুপটোত যোগ দিম বুলি ভাবে, সেইসকলে আহিব পাৰিব। আৰু যিসকলে অশ্লীল ভিডিঅ' ডবল মিনিঙৰ ভিডিঅ' বনাই আছে, সিহঁতেও পাওক, যাতে সাৱধান হওক আৰু যাতে অলপ মানে ভিডিঅ'বিলাক সেনেকুৱা ধৰণে বনাবলৈ এৰে। আৰু বিশেষকৈ কিছুমানে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকেই বনাই পেলাই মানে ভাইৰেল হৈ আছে। ভাইৰেল হৈ থকাবিলাকক মানে সিহঁতে 2-এটকা পইচাৰ কাৰণে ভাইৰেল হয়, কিন্তু সকলোৱে গাঁৱৰ মানুহ বা নিজৰ সকলো ঘৰৰ মানুহ, ককাই ভাইৰ মাজত, ল'ৰা ছোৱালীৰ মাজত আমি ভিডিঅ'টো উলিয়াই চাব নোৱাৰা হোৱা কাৰণটো সিহঁতৰ একো নাই। সিহঁতে খতম মানুহ হয়।
সিহঁতে খতম হৈ গ'ল বুলি ধৰি লওক, সিহঁতৰ কোনো অৰ্থ নাই। কিন্তু সেই বুলিয়ে সকলো মানুহৰ একোটা অৰ্থ আছে বা কাৰোবাৰ ইজ্জত বেইজ্জতো আছে। গতিকে এনেকুৱাবিলাকক আমি মানা কৰিব লাগিব, আমি মানে প্ৰতিৰোধ কৰিব লাগিব। গতিকে আপোনালোকে সকলোৱে সজাগ হওক আৰু পাৰিলে সহযোগ কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ।